পুৰুষ স্নেহৰ ভগ্নী দৈৱকী বিবাহৰ সকলো আয়োজন সম্পূৰ্ণ হ'লনে? ভাগ্যবৰ্তৰিষ্ট ৰজাসকলক নিমন্ত্ৰণ জনোৱা হ'লনে? চাবা যাতে বিবাহ আয়োজনত কোনো সুৰুঙা থাকিল। আমন্ত্ৰিত অতিথিসকল বিশেষকৈ মথুৰাৰ প্ৰজাগণৰ সমস্ত দায়িত্ব মই তোমাৰ হাতত অৰ্পণ কৰিছো সেনাপতি। দৈৱকীৰ বিবাহ তোমাৰ বাবে হ'ব অতি গুৰুত্বপূৰ্ণ। মথুৰাৰ প্ৰজাজনৰ বাবে হ'ব অতি আনন্দদায়ক। সেনাপতি, কালিলৈ মোৰ স্নেহৰ ভগ্নী দৈৱকীৰ বিবাহ মিলন বন্ধুলেৰে বান্ধ খাই পৰিব বসুদেৱৰ লগত। লগে লগে শূন্য হৈ পৰিব এই কংসৰ হৃদয়। ইমান দিন যাওক ভগ্নী ভগ্নী বুলি অপত্য চেনেহেৰে বান্ধি ৰাখিছিলো, সিও গুচি যাব এই কংসৰ ৰাজকাৰে এৰি। দুচকুৰ মুঠলুটো শৈশৱৰ ফুৰণি আজি মোৰ মন গধুৰ কৰি তুলিছে। নাই নাই ভাবি আৰু একো লাভ নাই। জন্মমৃত্যু আৰু বিবাহ ইজ বিধিৰ বিধান। যাওঁ যাওঁ শেষবাৰৰ বাবে স্নেহৰ ভগ্নী দৈৱকীক এবাৰ চাই লওঁগৈ।